খাই বিস্কুটৰ ক্ৰীমবোৰ খাই দিয়ে আৰু বিস্কুটখন মোক খুৱাবলৈ আহে। আমি চাকি বন্তি জ্বলালোঁ নোৱাৰি। আমাৰ বেক চাইডে লাইট, বাহিৰত লাইট দিলোঁ। বোম ফটকা ফুটোৱা নাই, এতিয়া ফটকা ফুলজাৰি লগাব ৰিধি আৰু ৰিয়াই। ওপৰত তোমাৰ বাকেইজনীৰ ওচৰলৈ যাওঁ বোলা। বাকেইজনী আলপনা বনাইছে, বাকেইজনী আলপনা বনাইছে, কি বনাইছে, বাকেইজনীয়ে কেনেকৈ দেৱালী পাতিছে আমি চাই আহোঁ বোলা। বাকেইজনীয়ে চাকি লগাইছে। এয়া আমাৰ বেলকনিৰ পৰা দেখুৱাইছোঁ। এইফালে লগাইছোঁ চাকি কেইটামান দিছিলোঁ। চাকি বেছি দিয়া নাই, লাইট বেছিকৈ দিছোঁ। চাকি দিয়া আছে গোটেই য'ত দিয়া আছে, কিন্তু ইয়াত বেছি দিয়া নাই। আৰু এইফালে ফটকা ফুটাই থকাৰ কাৰণে গোটেই ধোঁৱা ধোঁৱা হৈ গৈছে। অলপ আগতে ক্লিয়াৰ আছিলে, ফটোখন ধুনীয়া উঠিছিলে, কিন্তু এতিয়া মানে ফটকা ফুলজাৰি ফুটাই আছে কাৰণে ধোঁৱা ধোঁৱা দেখা পাই আছে। এইখিনিতে বাচ্চা কেইটামানে এইখিনিতে ফুটাই আছে, এইখিনিতে ফুটাই আছে, এইখিনিতে ফুটাই আছে। আৰু আমাৰ ঘৰৰ পৰা এইটো মেইন ৰাস্তাটো হয়। এইখিনিৰ পৰা অলপ উঠি আহি এইটো আমাৰ ছেকেণ্ড ঘৰটোৱে হয়। এইটো ফুটালে এইটো বাহিৰত ক'তো যাবই নোৱাৰি, ধূপ ধাপ শব্দ। ভণ্টিকেইজনীয়ে সজাইছে, গিলাচত আঁকি দিছে, কালাৰ কৰি পেলাই সজাই দিছে। আৰু ওপৰতো কিবা লগাইছে, এইকেইডাল ওপৰত বনাইছে, কিবা দি বনাইছে এইটো। আৰু ৰিধি তাত গৈ এয়া বিচনাত গৈ উঠিলে ৰিধি। ভৰি চফা আছিলে নে ৰিধিৰ? গিফ্ট দিছে বোলে, গেৰাণ্টেড চেইন। আৰু কি ধুনীয়া আলপনা আঁকিছে, আলপনাটো দেখুৱাওচোন। আলপনা আঁকিছে। আমাৰ ঘৰত এনেকৈ আলপনা আঁকিলে ৰিধিয়ে চাফা কৰি পেলাব। নানামিবা দেই, বাজনীয়ে ইমান ধুনীয়াকৈ আলপনা আঁকিছে, বেয়া নকৰিবা দেই, সেইফালে নানামিবা। কিমান ধুনীয়াকৈ আঁকিছে দেখিছানে বাজনী আলপনা? আমাৰ আলপনা আঁকিব নোৱাৰি, এইবোৰ আঁকিলে হেৰি কৰি পেলাব। আলপনা বনোৱা মানুহ দুজনী ক'ত? পাঁচমুখী চাগে মোৰো এটা আছে। আমাৰ ৰংগুলি বনাবলৈ মন যায়, কিন্তু ৰংগুলি বনালে কি হ'ব, এই মানুহকেইটাই ৰংগুলি বৰবাদ কৰি পেলাব। এইফালে এইজনী হৈছে এজনী ৰংগুলি বনোৱা মানুহজনী, এজনী পলালে পাই। ৰংগুলি বনোৱা মানুহ এজনী, এজনী আৰু এজনী ক'ত গ'ল জানো? আৰু পিছফালেও ধুনীয়াকৈ সজাইছে, চাই আহোঁচোন পিছফালে সজাইছে, এইটো ইমান ধুনীয়া লাগিছে ন? গৈছিলে ৰংগুলিত ভৰি দিছিলেগে, আমাৰ বেয়া কৰিছিলে, সেইখিনি জাপ দিছিলে। ইমান কষ্ট কৰি ৰংগুলি এই আৰু তাইৰ ভণ্টিয়ে বনাইছে। ভিজাই থব লাগে। বিটিচাই চাকি জ্বলাই আছে এতিয়া, টিচাৰ পাৰ্টি।
ৰিধিয়ে চাকি ফুৱাই ফুৱাই নমুৱাই আছে ৰিধিয়ে চাকিবোৰ ফুৱাই ফুৱাই চব নমুৱাই দিছে আমি ভাবিছো বতাহত নমাই গৈছে নেকি মুখখন চা কেনেকে ফুলাইছে ইয়ে এজনী এফালৰ পৰা চাকি জ্বলাইছে আৰু এজনী এফালৰ পৰা ফুৱাই ফুৱাই নমুৱাই গৈছে গোটেই ৰাতি এনেকে থাকিব লাগিব দুইজনী কালি ফুলজাৰি জ্বলালে পেকেটটোত এডাল থৈ দিছে এতিয়া লাষ্টত এডাল জ্বলালো বলা সেইফালে বলা দেখি ভাল লাগে ন কৰিবা দেই ৰিধি নাযাবা আছে বম আনি চাইছো ৰবা ফটকা নানিবা ফটকা আছে কিনা আছে নিজৰ গাতে পৰিব চাচোন বাৰু ক্ৰিকেট মই শুনিছো ক্ৰিকেট আঁতৰিছো নাহে চাকি হিলাই দি আৰে বোলে ৰুটি খাব লাগে আটা আটা লৈ আহোচোন আটা আটা লৈ আহোঁ ধুনীয়াকে কি চাকি নুমাই থাকিলে আমাৰতো ফু ফু কৰি নুমুৱাই দিলে কোন হ'ব এইটো ব'লা আটা নিবলৈ আহিছো ব'লা এফালৰ পৰা জ্বলাইছো এফালে তাই নুমুৱাই গৈছে ব'লা আটা নিবলৈ আহিছো দিয়কচোন ডাইৰেক্ট দোকানৰ পৰা বস্তু উঠাইছে দিয়ক আটা দোকানত কোনো নাই মই বস্তু লৈ ল'ম এতিয়া আটা দিয়ক এইটো আশীৰ্বাদ 1 কেজি ক'ত লৈ যোৱা এইটো পইচা দিব লাগিব যোৱা যোৱা দিয়ক সেইটো দিয়ক চাকিকেইটা অলপ বেছি বেছিকৈ তেল দি দিওঁ না তেল দিছে সেই অকণমান অকণমান তাৰপৰা বোলে তেল দিছোঁ চাকি জ্বলাই থকা মানুহটোৱে চাকি জ্বলাইছে ইমান অকণমান অকণমান তেল দিছে কিমান কঞ্জুচি কৰিছে চাচোন মানুহটো হৈ গ'ল ব'লা বম দিয়া মাইকিম দিব বম বম লাগবে বলে বাবা মাকো বা বম লাগে বম মারিবাল কইটা ইংলিশ মারে তো ইংলিশ দিয়ে না হাইয়া
এইটো ঘৰ, সেইটো আমাৰ ঘৰটো। আৰু এহেঁতি ঐ নজ্বলাবা দেই, আমি গৈ লওঁ। এই তুমি নাযাবাচোন, তুমি নাযাবা। জ্বলোৱা অৰি ধৰি আহা, জ্বলোৱাগে যোৱা। খুলি দিয়া না।